আজি মুকলি সভাখন চলাই নিয়া সান্থালি ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেচিডেণ্ট বিমল কুমাৰ হেমব্ৰম ডাঙৰীয়া, সান্থালি ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক আমাৰ এজন শক্তিশালী যুৱ নেতা হিমান সোৰেন ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ এজন most dynamic আৰু energetic EM উইলছন হাজৰা ডাঙৰীয়া, আমাৰ অইন এজন যুৱ নেতা আৰু আমাৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত প্ৰাক্তন বিধায়ক নাথুৰাম বড়ো ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, অসমৰ ফিছ ফেডৰ ভাইচ চেয়াৰমেন আৰু লগতে গোৰ্খা সন্মিলনৰ এজন সক্ৰিয় নেতা দিলু শৰ্মা ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ উৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি লক্ষীৰাম তাঁতী ডাঙৰীয়া, আমাৰ বিটিআৰ ৰিজন গোৰ্খা সমাজৰ সাধাৰণ সম্পাদক নিৰলা ডাঙৰীয়া, উপস্থিত আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, সান্থালি ষ্টুডেণ্ট ইউনিয়নৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি আৰু আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল, ওদালগুৰি জিলাৰ আজিৰ এই সভাত উপস্থিত দাদাসকল, ভাইসকল, বাইদেউসকল, ছাত্ৰ ছাত্ৰীসকল, মই সকলোলৈ এই প্ৰথম আয়োজন কৰা কামৰূপ মিছন মহা উৎসৱৰ শুভকামনা আপোনালোকলৈ জ্ঞাপন কৰিছো আৰু এই উৎসৱত উপস্থিত হৈ কামৰূপ গুৰুলৈ মই শ্ৰদ্ধা জনাইছো। তেখেতে সান্থালি জনগোষ্ঠীৰ লগতে অইন জনগোষ্ঠীক আজি তেখেতৰ যি আশীৰ্বাদ আমাৰ ওপৰত ৰাখিছে আৰু ইয়াৰ কাৰণে মই তেখেতলৈ ধন্যবাদ জনাইছো। সকলো জনগোষ্ঠীৰে কিছুমান নমস্য ব্যক্তি থাকে যিসকলে সদায় জনগোষ্ঠীক অনুপ্ৰাণিত কৰাৰ লগে লগে জনগোষ্ঠীৰ যিখিনি ভেলু, যিখিনি অত্যন্ত দৰকাৰ বিষয়বিলাক তেখেতসকলে পৃথিৱীৰ মাজত উপস্থাপন কৰি এই পৃথিৱীৰ পৰা তেখেতসকলে গুচি যায়। তেনেকৈ কামৰূপ গুৰু আমি যিটো দেখিলো যে তেখেতে স্পিৰিচুৱেল দিশত সান্থালি সমাজ আগুৱাই নিয়াৰ কাৰণে আৰু লগতে একেলগে বসবাস কৰা বিভিন্ন জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে সেই সময়ত তেখেতে বহুত কাম কৰিছিলে। আজিৰ সময়ত তেখেতৰ নামত যি এটা ডাঙৰ উৎসৱ সান্থালি ষ্টুডেণ্ট ইউনিয়নে আয়োজন কৰিছে, ইয়াৰ কাৰণে মই সান্থালি ষ্টুডেণ্ট ইউনিয়নক ধন্যবাদ জনাইছো। আৰু আজি এই কামৰূপ গুৰু যি স্পিৰিচুৱেল লিডাৰ আছিলে, যিয়ে নেকি বিভিন্ন দিশত সান্থালি সমাজখন আগুৱাই নিবলৈ সেই সময়তে বহুত অৰিহণা দিছিলে, তেখেতক স্মৰণ কৰাৰ লগতে তেখেতক শ্ৰদ্ধা জনাবলৈ আৰু তেখেতৰ নামত সান্থালি সমাজক একত্ৰীকৰণ কৰিবলৈ যি এটা পদক্ষেপ লৈছে, ইয়াত আপোনালোকে উপস্থিত হৈ এটা জাতীয় সংগঠনৰ যি এটা ইনিচিয়েটিভ, জাতীয় সংগঠনৰ উদ্যোগক আজি আপোনালোকে সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছো। ভাৰতবৰ্ষৰ অতিকৈ পুৰণি এটা জনগোষ্ঠী সান্থালি জনগোষ্ঠী। সান্থালি আৰু বড়ো অসমত বিটিআৰ অঞ্চলত আমি ক'ব নোৱাৰা সময়ৰ পৰাই একেলগে বসবাস কৰি আহিছে আৰু আজি দেখিছো যে বিভিন্ন বিষয়বিলাকত আমাৰ বহুখিনি মিল আছে। যেতিয়া বড়ো ভাষা এই শিডিউলত অন্তৰ্ভুক্ত হৈছিলে ভাৰতৰ সংবিধানত, একেলগে সান্থালি ভাষাও ভাৰতৰ এই শিডিউল সংবিধান যিটো মৰ্যাদা এইটো পাবলৈ সক্ষম হৈছে। সান্থালি জনগোষ্ঠী লাহে লাহেকৈ ভাৰতবৰ্ষত আগবাঢ়ি যাবলৈ ধৰিছে আৰু বিভিন্ন উন্নয়নশীল জনগোষ্ঠীবিলাকৰ ভিতৰত আজি সান্থালি জনগোষ্ঠীও এটা। আজি আমি সকলো গৌৰৱ অনুভৱ কৰিছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সান্থালি মূলীয় আজি এজন দেশৰ নেতা বাছনি কৰি পেলাই ভাৰতৰ যিটো সৰ্বোচ্চ সাংবিধানিক মুৰব্বী পদত আজি দায়িত্ব দিয়া হৈছে। তেখেতে সংবিধানিক মুৰব্বীৰ দায়িত্ব লোৱাৰ লগে লগে অকল সান্থালি জনগোষ্ঠী নহয়, ভাৰতবৰ্ষত বসবাস কৰা, অসমত বসবাস কৰা, বড়োলেণ্ডত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী জনজাতিৰ লোকসকলে আজি আমি গৌৰৱ অনুভৱ কৰিছো। এটা সময়ত ভাৰতবৰ্ষ বৈষম্য চলিছিল, ৰাজনৈতিক নেতাসকলে সকলোকে লৈ সমমৰ্যাদা, সম উন্নয়ন,
সম অধিকাৰৰ কথাটো চিন্তা কৰিব পৰা নাছিলে কিন্তু ভাৰত স্বাধীনতাৰ ৭০ বছৰৰ এই সময়ত ভাৰতৰ নেতৃত্বই মন মানসিকতা চিন্তা কৰিছে চিন্তাধাৰা সলনি কৰিছে তেখেতসকলে আজি সবকে সাথ সবকে বিকাশ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলোকে লৈ একেলগে আগবাঢ়ি যাব লাগিব এইখিনি সময়ত ভাৰতৰ বিভিন্ন খিলঞ্জীয়া মানুহ যিসকলক ইণ্ডিজিনাছ ভূমিপুত্ৰ বুলি কোৱা হয় এই সকল জনগোষ্ঠীক আগলৈ লৈ অহা তেখেতসকলক সাংবিধানিক মৰ্যাদা অৰ্পণ কৰা তেখেতসকলক ভাৰতৰ গণতন্ত্ৰত সৰ্বোচ্চ স্থান দিয়া আৰু এই লোকসকল বসবাস কৰা অঞ্চলবিলাক উন্নয়নৰ কাৰণে বিভিন্ন আজি স্কিমবিলাক আঁচনিবিলাক লোৱা হৈছে বিটিআৰ অঞ্চলত আমি বহুত দীঘলীয়া সময় সংগ্ৰাম কৰিলো বড়োসকলে সংগ্ৰাম কৰিছে অন্য জনগোষ্ঠীয়ে সংগ্ৰাম কৰিছে সান্তালীসকলে সংগ্ৰাম কৰিছে আজি আমি ক'ব লাগিব সান্তালী জনগোষ্ঠীয়ে যি অধিকাৰবিলাক বিচাৰিছে ইয়াৰ ভিতৰত কিছুমান সাংবিধানিক অধিকাৰ যি সাংবিধানিক অধিকাৰটো ভাৰত চৰকাৰে প্ৰদান কৰিব লাগিব অসম চৰকাৰে সহযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত সান্তালী জনগোষ্ঠীৰ নেতৃত্ব কেতিয়াও পিছুৱাই থকা নাই তেখেতসকলে জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে যিসকল সান্তালী জনগোষ্ঠীৰ পৰা সশস্ত্ৰ সংগ্ৰাম কৰিছিলে এই সশস্ত্ৰ সংগ্ৰাম কৰা দাদা ভাইসকল আজি মূল পুতিলৈ ঘূৰি আহিছে আজি সকলো দিশতে শান্তি আহিছে আমি বহুত সময়ত ভাবো যে সংগ্ৰাম কৰি পেলাই আমি কিবা নহয় কিবা আমাৰ দেশৰ হাসিল কৰিম আমি কেতিয়াবা তেজ দিম আমি কেতিয়াবা জীৱন দিম তেনেকুৱা কথাবিলাক কৈ পেলাই আমি সংগ্ৰাম কৰি আহিছো কিন্তু শ্ৰদ্ধা ৰাইজ দাদাসকল বাইদেউসকল ভাইসকল ভাৰতৰ সংবিধান আমাৰ সকলোৰ কাৰণে তেজ দিলেও নিদিলেও জীৱন দিলেও নিদিলেও আজি নহয় কালি ভাৰতৰ সংবিধানৰ অধিকাৰটো আমাৰ সকলোৰ কাৰণে প্ৰাপ্য অধিকাৰ আৰু ইয়াৰ অধিকাৰটো চৰকাৰে আজি নহয় কালি প্ৰদান কৰিবই লাগিব সেইকাৰণে আমি চাব লাগিব যে আমি হিংসাৰ পথেৰে আগবাঢ়িম কিবা এটা সংঘাতৰ পথেৰে আগবাঢ়িম না শান্তিৰ পথেৰে আগবাঢ়িম যোৱা ৩-৪টা দশকত যিসকলে অস্ত্ৰ লৈছে যিসকলে হিংসাৰ পথেৰে আগবাঢ়ি আহিছে তেখেতসকলে যিমান পাইছে ইমান হেৰাবলগীয়া হৈছে এই সশস্ত্ৰ সংগ্ৰাম বা বিভিন্ন সংগ্ৰামৰ সময়ত আমি শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক আমাৰ বিভিন্ন দিশবিলাক পিছুৱাই গৈছিলে আজি বড়োলেণ্ডৰ শান্তি অহাৰ লগে লগে লাহে লাহেকৈ আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে শান্তি অহাৰ লগে লগে ভালকে খেতি কৰিব পাৰিছে শান্তি অহাৰ লগে লগে আজি মাটি বাৰীৰ সমস্যাবিলাকৰ সমাধান কৰিব পাৰিছো বিটিআৰ অঞ্চলত 2003 চনৰ আগত বসবাস কৰা সকলো জনগোষ্ঠীৰে যিসকলে বনাফাইড চিটিজেন হৈ সকলোৰে ইয়াতে ভূমিৰ অধিকাৰ আছে খালি বিভিন্ন কাৰণত এই ৭০ বছৰত আমাৰ মানুহবিলাকক আগৰ চৰকাৰবিলাকে ভূমিৰ অধিকাৰবিলাক প্ৰদান কৰা নাছিলে কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত হাজাৰ হাজাৰ লোকক এতিয়া ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে যিসকলে ফৰেষ্ট অঞ্চলত বসবাস কৰে ফৰেষ্ট আইনৰ যোগেদি আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছো যিসকলে বেলেগ লগত থাকে বেলেগ লোকৰ আইনৰ মাজেৰে আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আগবাঢ়ি আছো যিসকল বেলেগ লগত নাথাকে ফৰেষ্টত নাথাকে এই সকলক বেলেগ যিটো আমাৰ দেশৰ ভূমিৰ আইন আছে 1886 ইয়াৰ দ্বাৰা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি আছো আজি সকলো উপলব্ধি কৰিব লাগিব আমি এই দেশৰে নাগৰিক আমি ভাৰতীয় নাগৰিক হৈ অসমৰ বাসিন্দা হৈ বড়োলেণ্ডৰ বাসিন্দা হৈ গতিকে ভাৰতৰ সংবিধানৰ আন্দোলনত আমাৰ যিখিনি অধিকাৰ আমি মিলি জুলি সবে ল'ব লাগিব আমি এজনক আন্দোলক যোৱা 2-3-4টা দশকত শত্ৰুতা কৰিলো যেতিয়া হিংসা কৰি একো নাপায় শত্ৰুতা কৰি একো নাপায় আমি ভাতৃত্ব আৰু মৰম স্নেহ বন্ধুত্বৰে একেলগে আমি আগবাঢ়ি যাব লাগিব আমাৰ ওচৰৰ গাঁৱত বড়ো মানুহ আছে ওচৰৰ গাঁৱত গোৰ্খা মানুহ আছে আৰু লগতে আদিবাসী গাঁও আছে আৰু সান্তালী গাঁও আছে আমি একেলগে বজাৰত যাওঁ আমাৰ ল'ৰা ছোৱালী একেলগে স্কুলত পঢ়ে এখন ৰাস্তাই দি আমি যোৱা অহা কৰোঁ গতিকে আজি বিটিআৰত স্থায়ী শান্তি ৰখাটো আমাৰ দায়িত্ব আজিৰ সময়ত সায়েন্স আৰু টেকনলজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বহুত আগুৱাই গ'ল শিক্ষা দীক্ষা বহুত আগুৱাই গ'ল গতিকে গাঁৱত বসবাস কৰা বুলি যদি সান্তালী ল'ৰা ছোৱালী ভাল শিক্ষা নলয় গুণগত শিক্ষা নলয় তেখেতসকলে IAS অফিচাৰ হ'ব নোৱাৰিব ACS অফিচাৰ হ'ব নোৱাৰিব ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব ডাঙৰ ডাঙৰ ভাল পোষ্টত চাকৰি কৰিব নোৱাৰিব
এই কারণে আপোনালোকে শিক্ষাটো জোর দিব লাগিব আসু আৰু জাতীয় সংগঠন বিলাক একত্ৰিত হৈ সান্থালী জনগোষ্ঠীক আজি বিকশিত ভাৰতত উন্নত ভাৰতত বড়োলেণ্ড অসমত বসবাস কৰা সান্থালী জনগোষ্ঠীক শিক্ষাৰ দিশত আগুৱাই নিয়াৰ কাৰণে আপুনি কাম কৰিব লাগিব এই দিশত বিটিআৰ চৰকাৰ আমি খুব সিনচিয়াৰলি কাম কৰি আছো সুপাৰ ভিত্তিত আমি 50 জন ল'ৰা ছোৱালীক মেডিকেল ইঞ্জিনিয়াৰিং IS ACS ৰ কাৰণে আমি ফ্ৰী কোচিং দিছো আৰু ইয়াত আদিবাসী সান্থালী ল'ৰা ছোৱালীও স্থান পাইছে এই বছৰ মই যোৱা বছৰ ঘোষণা কৰাৰ নিচিনা প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা দুজন ছাত্ৰ ছাত্ৰীক ফ্ৰী কোচিঙৰ যেনেকৈ নহওক নাম ভৰ্তি কৰাৰ কাৰণে মই ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতি আছো গতিকে এই ক্ষেত্ৰত আজি শান্তি অহাৰ লগে লগে অৰ্থনৈতিক কাম আৰু শিক্ষাৰ কাম সজাগতা আনাৰ কাম কৰাৰ কাৰণে সান্থালী ষ্টুডেণ্ট ইউনিয়নক আমাৰ চৰকাৰৰ পৰা ডাইৰেক্ট আৰ্থিক সাহায্য দিয়া হ'ব যাতে গাঁৱে গাঁৱে যাই ল'ৰা ছোৱালীক শিক্ষাৰ সজাগতা এৱাৰনেছ কেম্প পাতিব পাৰে ইয়াৰ কাৰণে আমি আৰ্থিক সাহায্য দিম যোৱা সময়ত আমাৰ কাজিয়া পেচাল হৈছিলে হিংসা হৈছিলে আজিও আৰাৰী ৰিলিফ কেম্পত বড়ো মানুহ আছে সান্থালী মানুহ আছে যেতিয়া 20-30 বছৰ ৰিলিফ কেম্পত থাকিব লগা হয় এই পৰিয়ালটো বহুত কষ্ট পায় যেতিয়া 20-30 বছৰ কোনোবাই নিজৰ ঘৰত থাকিব নোৱাৰে এই পৰিয়ালৰ বহুত কষ্ট হয় এই কাৰণে আমি কোকৰাঝাৰ ফালে যিটো ৰিলিফ কেম্প আছে এইটো নিজৰ ঘৰত নিজৰ গাঁৱত লৈ যায় সংস্থাপন কৰা বড়ো সকলক চৰকাৰী সকলক আমি এই কথাটো চিন্তা কৰিছো ইয়াৰ কাৰণে আমি আছো আৰু বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা চলি আছে আমি চৰকাৰে বড়ো সকলৰ সংগঠনৰ লগত আলোচনা কৰিছো যাতে পুনৰ নিজৰ গাঁৱত লৈ নিজৰ গাঁৱত স্থায়ীভাৱে তেখেতসকলে বসবাস কৰিব পাৰে আৰু সেই গাঁৱতে থাকি ৰীতি নীতি সংস্কৃতি শিক্ষা দীক্ষা অৰ্থনীতি ধৰ্ম সকলোৰে কাম কৰিব পাৰে এইটো চিন্তা ৰখা হৈছে আমাৰ এই বিটিআৰ অঞ্চলত ভূমিৰ সমস্যাটোৱে সবচেয়ে জ্বলন্ত সমস্যা সান্থালী গাঁওবিলাকত ৰাস্তা নাই সান্থালী গাঁওবিলাকত কাৰেণ্ট পোৱা নাই সান্থালী গাঁওবিলাকৰ স্কুল ভাল নহয় সান্থালী গাঁওবিলাকৰ বিভিন্ন সমস্যা গাঁওবোৰৰ সমস্যা এইবিলাক সমাধান কৰাৰ কাৰণে উইলছন হাজদা আৰু আমি একেলগে চিন্তা চৰ্চা কৰি আছো আৰু বিভিন্ন কাম কাজবিলাক কৰি আছো এটা সময়ত আগৰ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে আমি আমাৰ চৰকাৰ অহাৰ পিছত আজি সিধু কানু মুৰ্মু ষ্টেচু 50 লাখ টকা গোসাইগাঁৱত নিৰ্মাণ কৰি থকা হৈছে আমাৰ যিটো শান্তি চুক্তি হৈ গ'ল এই শান্তি চুক্তিটো আমাৰ যি বীৰ বিৰছা মুণ্ডাৰ নামত এটা 10 কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণৰ কাম ইতিমধ্যে আধাৰশিলা হৈ গ'ল আৰু আজি মই আপোনালোকৰ ওচৰত ঘোষণা কৰিব বিচাৰিছো বড়োলেণ্ড অঞ্চলত সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা মানে অধিকাৰ দিয়াৰ নামত সকলো একেলগে আগবাঢ়ি যোৱাৰ নামত আমি যোৱা 30 ডিচেম্বৰৰ যিটো ভিজন ডকুমেণ্ট 26টা জনগোষ্ঠীৰ কাৰণে পাব্লিছ কৰিছিলো ইয়াৰ লগত সংগতি ৰাখি এই 2025 চনৰ যি আমাৰ আহি থকা কেলেণ্ডাৰ নিৰ্মাণ বনোৱা হ'ব এই কেলেণ্ডাৰত প্ৰত্যেকটো জনগোষ্ঠীৰ এটা উৎসৱ এইটো আমি কেলেণ্ডাৰ উৎসৱ হিচাপে বিটিচি অঞ্চলত ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰাৰ লগতে এই উৎসৱটো পালিবলৈ আমি কিছুমান আৰ্থিক সাহায্য দিয়াৰ কাৰণে ঘোষণা কৰিছো আৰু ইয়াৰ কাৰণে সান্থালী সকলৰ যি আমাৰ এটা আছে ভুল উৎসৱ আছে যিটো অল ইণ্ডিয়াত এই উৎসৱটো পালন কৰা হয় আমাৰ অঞ্চলতো পালন কৰা হয় সিধু কানুৰ উৎসৱটো আৰু ইয়াৰ লগতে আজি আমাৰ ক্ষেত্ৰত আমি বিটিআৰ অঞ্চলত দাসাই যিটো উৎসৱ আছে দাসাই ফেষ্টিভেল এইটো এই বছৰৰ পৰা প্ৰত্যেক বছৰে ৰেষ্ট্ৰিক্টেড হলিডে হ'ব আৰু ইয়াত সান্থালী সকলে ভালকে এই উৎসৱটো পালন কৰিব পাৰিব আৰু এই উৎসৱৰ কাৰণে প্ৰত্যেকটো বছৰত 30 সেপ্টেম্বৰত এইটো উদযাপন কৰা হ'ব আৰু এই উৎসৱৰ কাৰণে আমি ইতিমধ্যে ঘোষণা কৰি থৈছো যে প্ৰত্যেক বছৰত 10 লাখ কোটি টকা পাব সান্থালী সকলে এই উৎসৱটো পালন কৰাৰ কাৰণে আজিৰ সময়ত মই বহুত বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল বিশেষ কাৰণত তেখেতে উপস্থিত হ'বলৈ নোৱাৰিলে কিন্তু সান্থালী সকলৰ প্ৰতি তেখেতৰ মৰম তেখেতৰ শ্ৰদ্ধা সদায় আছে সান্থালী জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান হোৱাটো তেখেতে বিচাৰে আৰু যেতিয়াই বিচাৰে তেতিয়াই সময় পায় তেতিয়াই
তেখেতে সান্তালী ষ্টুডেণ্ট ইউনিয়ন বা আদিবাসী বিভিন্ন দল সংগঠনৰ লগত কথা পাতি আছে যিসকলে চাহ বাগানৰ বসবাস কৰি আছে এই সকলৰ কাৰণে ৰাস্তা নিৰ্মাণ কৰা ঘৰ নিৰ্মাণ কৰা স্কুল নিৰ্মাণ কৰা বিভিন্ন কাম কাজবিলাক চলি আছে যিবিলাক গাঁৱত বসবাস কৰে এই সকলৰ কাৰণেও আজি আমি সান্তালী সকলৰ নামত যিখিনি ধৰ্মীয় উপাসনা থলী যিবিলাক আমাৰ আপোনালোকে উদযাপন কৰে পালন কৰে এইবিলাকত আমি আৰ্থিক সাহায্য দিয়া আৰম্ভ কৰিছো আহি থকা দিনবিলাক আমাৰে দিন আপোনালোকে এটা পজিটিভ চিন্তা লৈ আগবাঢ়ি যাব লাগিব আগৰ ৰাজনীতি কৰাবিলাকে ঠগ প্ৰবঞ্চনা কৰিছিলে মিছা কথা কৈ মানুহক মিছলিড কৰিছিলে কিন্তু আজি যি চৰকাৰ আছে এইটো স্থায়ীভাৱে শান্তি স্থাপন কৰা প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো নাগৰিকে বড়োলেণ্ডৰ যাতে নিৰাপত্তা পায় কোনো অশান্তি হ'ব নোৱাৰে কোনো হিংসা হ'ব নোৱাৰে এই পৰিৱেশটো আজি আমি বিটিআৰ চৰকাৰে আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছো আমি বড়োলেণ্ডৰ এতিয়া কোনো মদ ভাং জুৱা মাৰামাৰি জলাজলি হিংসা কিডনেপ কোনো পৰিৱেশ নাই আৰু এই পৰিৱেশটো সকলো জনগোষ্ঠীকে লাগে গতিকে মই সান্তালী জনগোষ্ঠীৰ দাদা ভাই বাইদেউ ভনী সকলোকে অনুৰোধ কৰিছো অনাগত দিনত আমি শান্তিৰ পথেৰে আগবাঢ়ি যাব লাগিব আৰু আজি লোৱা পদক্ষেপটো আপোনালোকে সহযোগ কৰক মই সেইটো অনুৰোধ কৰিছো সান্তালী সমাজ যিকোনো আদিবাসী সমাজত কেতিয়াবা মদ খোৱাবিলাক বিভিন্ন যিবিলাকে নেকি আমাৰ সমাজত অলপমান বিশৃংখল কৰা এই পৰিৱেশবিলাক কেতিয়াবা থাকে আজিকালি সান্তালী জনগোষ্ঠী যথেষ্ট আগবাঢ়ি আহিছে আগৰ নিচিনাকে মদ খোৱা মানুহ দেখিবলৈ নাপায় ল'ৰা ছোৱালী পঢ়া ফুটবল খেলা বিভিন্ন কামত আগবাঢ়ি আহিছে মই আপোনালোকক ধন্যবাদ জনাইছো যিহেতু সান্তালী সমাজ যথেষ্ট এৱাৰনেছ হৈছে যথেষ্ট সজাগতা হৈছে যথেষ্ট আগবাঢ়ি আহিছে আপোনালোকেও আজি ভাৰতৰ প্ৰধানমন্ত্ৰী যি কথা কৈছে বিকশিত ভাৰত ইয়াত নাগৰিক হোৱাৰ কাৰণে আপোনালোকেও ৰেডি হ'ব লাগিব আমি সকলো ৰেডি হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ অসমখন বিকশিত অসম কৰিব বিচাৰিছে ইয়াত একেলগে আগবাঢ়ি যাবৰ কাৰণে আমিও ৰেডি হ'ব লাগিব আৰু বিটিআৰ অঞ্চলখন ভাৰতবৰ্ষৰ ভিতৰত এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আজি বিটিআৰ চৰকাৰে গাহৰি পালনৰ কাৰণে আমি বিভিন্ন আঁচনি লৈছো ছাগলী পালনৰ কাৰণে বিভিন্ন আঁচনি লৈছো যুৱ যুৱতীসকলক স্কিল ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন আঁচনি লৈছো এই প্ৰত্যেকটো আঁচনি আমি সান্তালী এৰিয়াবিলাকক লৈ অহা হ'ব মই অহা এপ্ৰিল মাহৰ ভিতৰত পুনৰ আঁচুৰ লগত কথা পাতিম সান্তালী সংগঠনবিলাকৰ লগত কথা পাতিম যাতে সান্তালী অধ্যুষিত অঞ্চলত আমাৰ উইলছন হাজৰা ডাঙৰীয়া আৰু আমি মিলি এই অঞ্চলৰ উন্নয়নবিলাক কৰিব পাৰো আৰু ওদালগুৰি জিলাৰ আমাৰ যিমান এমচিএলএ আছে তেখেতসকলে আঁচনিবিলাক যেতিয়া সিলেকশ্যন কৰিব গতিকে তেতিয়া সান্তালী অঞ্চলবিলাকৰ আঁচনিবিলাকো যাতে লয় এইটোকে অনুৰোধ কৰি পুনৰ আপোনালোকক ধন্যবাদ জনাই কামৰূপ গুৰুলৈ মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো আৰু সভাখন মুকলি কৰি দিছো।